হাই এভৰিৱান, এইকেইদিন ঘৰত থাকি যিহেতু আমনি লাগিছে, সেইকাৰণে ভাবিলোঁ অলপ দেউতাৰ লগত বজাৰৰ ফালে ওলাই যাওঁ। ভিউটো চাওকচোন, ইমান ধুনীয়া নহয়নে? মোৰ কিন্তু এনেকুৱা সেউজীয়া পৰিৱেশ বহুত ভাল লাগে। ভিডিঅ'টো শেষলৈকে চাব আৰু চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগৰবিলাকেতো ফুৰিবলৈ গৈছে বাহিৰে চাহিৰে, মই বজাৰখনতে ফুৰি আহোঁ আৰু ন। আৰু এই হেলমেটটো চাওকচোন, এনেকুৱা ধৰণৰ হেলমেট পিন্ধি কোনে কোনে অশান্তি পায় বাৰু ক'বচোন দেই। আৰু বজাৰ আহিছোঁ যেতিয়া ভাবিলোঁ দুখনমান কিতাপ ল'বলগীয়া আছিলে, সেইবাবে লৈ ল'লোঁ আৰু এয়া শাক পাচলি লৈছে দেউতাই। মই যিহেতু অলপ বাচিব নাজানো, সেইটো কাৰণে দেউতাই লৈছে দাম দৰবিলাক। আৰু মাছ খাবলৈ মন যোৱাত এয়া মাছ ল'লোঁ। ঘৰলৈ উভতি আহোঁতে দেৰিয়ে হ'ল, দেখিছেনে? আজিলৈ আহিছোঁ, বাই।